जिंदाबाद मरियम कत्ता जिंदाबाद प्रमोद बोरो जिंदाबाद प्रमोद बोरो जिंदाबाद मरियम कत्ता जिंदाबाद मरियम कत्ता जिंदाबाद यूपीपीएल वोट दो डॉक्टर शफीक वोट दो डॉक्टर शफीक वोट दो धन्यवाद সুবিধা দিবৰ কাৰণে জ্ঞান চোৰাং বিধানকি বনোৱা হৈছে যাতে কিতাপ বিলাক অলপ কিনিব পাৰে আমাৰ ল'ৰা ছোৱালী বিলাকে কিন্তু বিজেপি ইএম জনে ইয়াতে সেই বস্তু বিলাক হি আসনি নামে কব নোৱাৰে নামে কব নাজানে হি ব্যৱহাৰ কি জানিব জ্ঞান চোৰাং বিধানকি কি নাম হয় এটো বড় নাম নহয় কোনে বনাইছে প্ৰমোদ বড় ইয়াতে বিজেপিৰ ইএম কব খোজে এইবিলাক আসনি হি বনাইছে বুলি নামে কব নাজানে তো ব্যৱহাৰ ক'ত জানিব অনসাই বিধানকি বড় নাম নহয় আপোনালোকে কব পাৰিব বহুতে নোৱাৰিব প্ৰনাউন্সিয়েশনে নহব অনসাই বিধানকি ঠেং ফাকৰি না মাইনাও চোৰাং বিধানকি গুটেই প্ৰমোদ বড় সাৰে বনোৱা আসনি কিন্তু কথা হল আসনি বনাইছে প্ৰমোদ বড় বা ট্ৰেক্টৰে ব্যৱহাৰটো পদুমে জানিব না জানিব চিন্তা কৰি বনোৱা হৈছে এক আসনিত জান লগোৱা হৈছে ভাবি বনোৱা হৈছে বহুত চিন্তাত বনোৱা হৈছে 5000 টকা এটা দুখিয়া পৰিয়ালৰ ষ্টুডেন্টছৰ কাৰণে বহুত ভ্যালু আছে বহুত মূল্য আছে সেই কথা ইউপিপিএল দলে বুজি পাইছে কিন্তু সঞ্জিত তান্তিয়াতে বুজি নাপালে কোনবা মেম্বাৰ চেম্বাৰ কিবা কিবি দি ফালে শেষ ভাল ব্যৱহাৰ নহল হেতুৰ কাৰণে প্ৰমোদ বড় সাৰে এইবাৰ নিজৰ প্ৰাৰ্থিক জিকাবৰ কাৰণে ইয়াতে ক্যান্ডিডেট দিছে বুজি পালে এইবাৰ ট্ৰেক্টৰ যদি তাতে আহে প্ৰমোদ বড় সাৰৰ আসনি যদি ভালকৈ ব্যৱহাৰ হ'ব লাগে তেতিয়া হলে ট্ৰেক্টৰ ইয়াত জিকিব লাগিব নে নাই জিকিব লাগিব এতিয়া মই কব খুজু আমি সেই ট্ৰেক্টৰৰ ড্ৰাইভাৰ নি এইবাৰ আমাৰ যেটো মাতৃভূমি বিটিআৰ মা তো মায়ে মাৰ যিমান আসনি তৈয়াৰ কৰা হৈছে মহিলা বিলাকৰ কাৰণে কৰা হৈছে মাৰ কাৰণে কৰা হৈছে কাৰণ মা মানে পৰিয়ালৰ বেকবন আৰু মাতৃ এজনী নিজৰ জাগাত নিজে সাস্টেইনেবল অৰ্থাৎ ফাইনান্সিয়ালি যদি সাস্টেইনেবল হ'ব পাৰে তেতিয়া হলে সেই পৰিয়াল মজবুত হ'ব তো যেতিয়া বেকবনটো দুৰ্বল হৈ যায় মা তেতিয়া সেই পৰিয়াল দুৰ্বল হয় আমাৰ টাৰ্গেট পৰিয়ালটো সাস্টেইনেবল কৰা প্ৰমোদ বড় সাৰৰ আসনি বিলাক আমি খুৰু খুৰা হলেও প্ৰত্যেকটো পৰিয়ালত নিয়াৰ কাৰণে এটা প্ৰচেষ্টা তো মাক তেনেকুৱাকে মজবুত কৰা কথা চিন্তা কৰা হৈছে আসনি বিলাক কিবা কৰি আকৌ মাটিৰ যদি কথা পাতো প্ৰথমখন চৰকাৰ বিটিআৰ যি চৰকাৰে নেকি মাটিৰ অধিকাৰ দিবৰ কাৰণে আসনিয়ে তৈয়াৰ কৰিছে মিছন বৈষমতী আসনি যাৰ দ্বাৰা আমি 3.5 লাখৰো অধিক মানুহক আমি মাটিৰ অধিকাৰ দিব এতিয়া পাৰিছো আৰু টাপটো আছে ইমান ইজি লব নালাগে তথাপিতো যিটো কষ্ট মানে এতিয়া কৰিব লাগে সেইখিনি পুৰা টিমে আমি লাগি আছো মানে আমাৰ পুৰা 100% আমি লগাই দিছো আমাৰ মনৰ কথাটো পাব্লিকত লৈ যাবৰ কাৰণে এতিয়া টিএমসিৰ যদি কথা পাতো তেতিয়া হলে এটা সিটো টিএমসি কি কৰিব আপোনালোকে নিজে ভাবক টিএমসিৰ ইয়াতে কি আছে চিফ তো ফাইনালি ইউপিপিএল দলৰে হ'ব আমি তো আজিৰ ডেটত 26-27টা সিট আমি জিকি আছো